তো ফ্রেন্ডস আপোনালোকে চাব পাৰিছে RPM টো তো এইটো হল আমাৰ RPM তো হাই হেল্ল' ফ্রেন্ডস নমস্কাৰ তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো তো ভাবি আছে কিহৰ ওপৰত ভিডিঅ' হ'ব তো আজি আমাৰ ভিডিঅ' হ'ব ৰিভিউ তো মই মানে কাম কৰি এটা গিফ্ট পাইছো আমাৰ মানে হেম্বাৰ মেচিন কয় এইটো হল মোৰ লগত অলৰেডি এটা হেম্বাৰ আছে তো এইটো হল মোৰ পুৰণা যোনটো মই কাম কৰো এইটো হল আমাৰ পিনাকা কোম্পানীৰ হেম্বাৰ এইটো মই অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছিলো তো মই বৰ্তমান এটা কাম কৰি তো বৰ্তমান জানে মই ইলেক্ট্ৰিকেল আৰু প্লাম্বিঙৰ কিছু কাম কৰো তো কাম কৰাৰ কাৰণে মই এটা গিফ্ট পাইছো এইটো হল আমাৰ ড্ৰিল মেচিন তো এইটো হেম্বাৰ ড্ৰিল হয় আৰু এইটো হল আমাৰ ৰটাৰী ড্ৰিল তো মই ভাবি আছিলো মোক এটা ড্ৰিল মেচিন দৰকাৰ হৈ আছে তো হেম্বাৰৰ কাৰণে হেম্বাৰিঙৰ কাৰণে তো ফাইনেলি মই গিফ্ট পাই গেলো তো আপোনালোকক ভিডিঅ'ত স্বাগতম জনাইছো তো আজি আমি আপোনালোকক এইটো দেখুৱাম ইয়াত কি ফিচাৰ্ছ আছে আৰু বস্তুটো কেনেকা তো এইটো এটা আছে দেখিব পাৰিছে তো এইটো হল আমাৰ নৰ্মেল হেম্বাৰ এইটো হ'ল ৰটাৰী হেম্বাৰ তো এইটো আমি ব্যৱহাৰ কৰা আজি আমাৰ 4 বছৰ প্ৰায় হোৱাই নাই তো এইটো হল লাষ্টিংও ভাল আছিল খালি এবাৰে মোৰ ইয়াৰ বিয়াৰিংটো মানে ভাঙি গৈছিল তো বাকি এইটো প্ৰডাক্টটোৰ ৰিভিউ বুলি নহয় তো আপোনালোকক দেখুৱাম তো মই মানে এইটো যোনটো আমাৰ গিফ্ট হৈছে কেনেকা হৈছে ভাল হৈছে মানে প্ৰডাক্টটো কি হৈছে তো মই বৰ্তমান খালি পেকিংটো মানে ইয়াৰ ওপৰৰ কাৰ্টনটো খুলছো বাকি ভিতৰত একো চোৱা নাই তো আপোনালোকৰ কাৰণে এইটো মই কম ইয়াতে কি আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো ফ্ৰেণ্ডছ এইটো হল আমাৰ মেইন মানে যেটো গিফ্ট পাইছো এইটো হল মেক্সিম পাৱাৰ তো বাকি এইটো মই পুৰণা এইটো ব্যৱহাৰ কৰা প্ৰায় আপোনালোক কৰো 4 বছৰ হৈছে তো এইটো মই অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছিলো তো বহুতে কয় বহুতৰ কথা কি তো মই অনলাইনৰ পৰা অৰ্ডাৰ কৰি ৰিস্ক লৈছিলো আজি পৰ্যন্ত মোক এই বস্তু ঠকা দিয়া নাই বস্তু একদম ফাইন ইয়াতে দুটা মুড আছে এটা আৰু দুটা এইটো হল আমাৰ ৰটাৰী হেম্বাৰ এইটো ওয়েট আছে প্ৰায় 4 কিলো মানে ওয়েট আছে তো মানে এইটো হ্যান্ডেলটো আপোনালোকে ব্যৱহাৰ কৰি মানে এইটো ইউজ কৰিব তো বাকি ইয়াতে আপোনালোকে মুড কেইটা দেখি লওক তো ইয়াতে টোটাল আপোনালোকে পাব তিনিটা মুড টোটাল পাব তিনিটা মুড এইটো হল আমাৰ অনলি ফৰ হেম্বাৰিং মুড আৰু এইটো হল আপোনালোকৰ হেম্বাৰিং প্লাস আপোনালোকৰ ৰাউন্ড মানে ঘুৰিব আৰু এইটো হল অনলি আপোনালোকৰ ড্ৰিল মানে এটা হেম্বাৰিং প্লাস ড্ৰিল এইটো আপোনাৰ অনলি ফৰ হেম্বাৰিং তো বাকি আপোনালোক কিছু মানে টেস্টিংও দেখুৱাম তো ফ্রেন্ডস আপোনালোকে চাব পাৰিছে RPM টো তো এইটো হল আমাৰ RPM হল 900 RPM ওয়াটটো হল আমাৰ 1200 ওয়াট যিবিলাক আপোনালোকৰ মানে খালি এনেকৈ পোকা ভঙাই বা শক্তি এইবিলাকৰ RPM কম থাকে কিন্তু টাকৰটো বেছি থাকে RPM টো মানে আপোনালোকৰ ঘোৰাৰ যোনটো স্পীড ইটো বুজায় তো কিছুবিলাক আপোনালোকৰ ড্ৰিলৰ RPM বহুত থাকে তো ড্ৰিল মেচিনৰ তো 1200 এটোৰ 2000 RPM 2800 RPM সেইবিলাক আপোনালোকৰ খালি ঘূৰে এতিয়া হল আপোনালোকৰ হেম্বাৰিং जो टाकरটো বুজায় তো এইটোৰ RPM টো কম থাকে কিন্তু ওয়াটটো বেছি থাকে এইবিলাকৰ এইটো ওয়াটটো আমাৰ 1200 ওয়াট আছে তো আজিৰ কাৰণে এইখিনিয়ে তো আপোনালোকক দেখুৱালো তো এইটো মই ফাইনেলি ক'লো আপোনালোকক গিফ্ট আপোনালোকে যদি আনিব পাৰে 2026 চনত তো আপোনালোকে যদি কাম ষ্টাৰ্ট কৰিম বুলি ভাবিছে বেছি দামৰ হয় আপোনালোকে যদি কিনিব যায় অনলাইনত বা অফলাইনত তো ইমান প্ৰাইস নহয় আপোনালোকৰ 2500 টকা বাজেটৰ ভিতৰত আহি যাব পাৰে তো ইয়াতে লিংকটো দি দিম আপোনালোকে যদি কিনিব খোজে তো বস্তু বেয়া নহয় ফুললি কপাৰৰ হয় আপোনালোকৰ এইটো কয়েলটো তো ভালে তো আজিৰ কাৰণে এইখিনি আগন্তুক ভিডিঅ'ত আৰু লগ পাম ভাল ভিডিঅ' থাকিম আপোনালোকৰ কাৰণে চেষ্টা কৰিম তো ফ্ৰেণ্ডছ বাই বাই